हेलो एवरीवन पुनः स्वागतम जनाइछु मोर DJP ऑल इन वन मिसिंग टेलरिंग चैनलर 134 नम्बर भिडिओ आपनाक बहुत स्वागतम जनाइछु। मैं आज आपनालोকক की देखुवाब बिचारिछु आपनालोके थाम्बनेल चाइ निश्चय गम पाइছে सागे। मैं आज आपनालोকক देखुवाम मोर भिडिओ सेटअप मैं केनेके आपनालोকক भिडिओ बनाइ देखुवाय। गतिके गाइस बेसी पलम नकरि आमार आजिर भिडिओটো आरम्भ करिम। आपनालोके चाइ जाওক। एतु हल मोर दुकान। एया मैं मदिको दुखनमा सिलाई थैसिलु तारे एखन निगनिये काटी कुठी हेक करि थৈ दिले। जेहेतु मैं एतु सिलुआ এবছৰ হৈ গল কিন্তু ইহতে অৰ্ডাৰ কৰি মেলি লুৱা নাইগে এই কাৰণে নিগনিয়ে কাটিছে কিন্তু হলেও মই এতু ৰিস্ক লুৱা নাই যেহেতু ইহতৰ সময় পাৰ হৈ গল এই কাৰণে মই এতু ৰিস্ক লুৱা নাই। আৰু এইখন হল আমাৰ ব্লাউজৰ পিস। আগতে মই বহুতে ব্লাউজৰ পিস ৰাখিছিলো কিন্তু ষ্টকত থৈছিলো যেহেতু এটো নিগনিৰ প্ৰভাৱ মানে বেছিকে পৰিছে এই কাৰণে আজিকালি মই ব্লাউজৰ পিস ষ্টক কৰা বন্ধ কৰি দিছো। এই কাৰণে আগত যিমান ৰাখিছিলো ইমানে আছে এতিয়া আপোনালোকে চাব পাৰে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম মই ক'ত কেনেকৈ ভিডিও বনাই আপোনালোকে प्रथমৰ পৰা শেষলৈকে চাই যাওক যাতে মই কেনেকৈ ভিডিও বনাই আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰে। এতিয়া চাওক এইখন আমাৰ সব একেটা সিলুৱা হয় সিলাই থৈছো আপোনালোকক আৰু সবটো মই দেখুৱাব নোৱাৰিম। আৰু একেটা মই এডিশনালকে ৰাখো যেহেতু মোৰ কাস্টমাৰৰ কাৰণে যাতে যে মানে কিছুমান অকল এটো টেইলৰিং কামটো কৰি থাকিলে নহব এই কাৰণে কিছুমান বস্তু বেলেগে ৰাখো। আৰু এয়া চাওক মোৰ মনিটৰ আগত মই মনিটৰ চলাইছিলো এতিয়া নচলোৱাকে ৰাখিছো ল্যাপটপ চলাই আছো। তাৰ পিছত আপোনালোকে চাব পাৰে এইটো মোৰ মেচিন যেহেতু মই আপোনালোকক ভিডিও বনাই দেখুৱাই এই মেচিনটো হে হল এইটো মই এইটো আপোনালোকক খুলি দেখুৱাইছো। ইয়াত মটৰ ফিটিং কৰা আছে তাৰ পিছত তাৰ লগতে আছে মই কেনেকৈ ভিডিও বনাই আপোনালোকক দেখুৱাই এইটো ষ্টেণ্ডটো। এই ষ্টেণ্ডটো খুব বেছি দাম নহয় মাত্ৰ মই 350 টকাত কিনিছো 350 টকাত কাৰণ যেহেতু মই এতিয়ালৈকে দামী ষ্টেণ্ড কিনিব পৰা হোৱা নাই আৰু লাগিলে পিছত কৰিম যদিহে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই থাকে তেতিয়াহলে মই পিছত গৈ মোৰ ভিডিও সেটআপ বিলাক অকমান সলনি কৰিম বুলি ভাবিছো যদিহে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পায়। এই কাৰণে মই আপোনালোকক এটা অনুৰোধ কৰিছো যে আপোনালোকে যদিহে মোৰ ভিডিও বিলাক প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই বনোৱা ভিডিও বিলাক আপোনালোকে প্ৰথমে দেখিবলৈ পায়। আৰু লগতে আছে মোৰ এয়া চাওক মোৰ এটা ল্যাপটপ আছে আৰু প্ৰিন্টাৰো ৰাখিছো লগত কাস্টমাৰৰ কাৰণে। মই কিন্তু প্ৰিন্টাৰৰ ভিডিও নবনাও ল্যাপটপৰ ভিডিও নবনাও যেহেতু মই টেইলৰিংৰ কাম বেছি ভাল পাওঁ এই কাৰণে টেইলৰিং কৰি মই যিমান পাৰে ৰাইজক উপকৃত কৰিব পাৰো তাকে মই কামনা কৰো। এই কাৰণে মই আপোনালোকক পুনৰবাৰ মোৰ এই ভিডিও সেটআপটো আপোনালোকক দেখুৱাব বিচাৰিছো যে এইখন মোৰ টেবুল কাপোৰ যত খাটে যত মই কাপোৰ খাটি আপোনালোকক দেখুৱাই এয়া হল এইখন মোৰ টেবুলটো। আৰু এইটো হল মোৰ মেচিনটো সৰু মেচিন বেছি ডাঙৰ মেচিন নহয় হলেও মই মটৰ ফিটিং কৰি ৰাখিছো। মটৰ ফিটিং কৰিব পাৰে সৰু হলেও কিন্তু মেচিনটো কবলৈ গলে সৰু ডাঙৰ বুলি একো কথা নাই চিলাব পাৰে সৰু হলেও মই বৰ্তমান চলি আছো যেহেতু মই বিভিন্ন ধৰণৰ কাপোৰ কানি চিলাব পাৰো এই সৰু মেচিনটোৰ পৰাই কিছুমান টকা পইচা মই ইনকাম কৰি আছো। আৰু এই আকৌ পুনৰ আপোনালোকে চাওক এটো কবলৈ গলে মোৰ বহুতে লোকচান হৈছে যেহেতু মই টাইম লাগিছে মোৰ তলৰ কাপোৰ কেটা গৈছে এইবিলাক হিসাব নকৰো আৰু কাৰণ কিছুমান ভাল কাস্টমাৰ আহে কিছুমান বেয়া কাস্টমাৰ আহে এই কাৰণে এইকেইটা আমি হজম কৰি চলিবলগীয়া হয় তাৰ কাৰণে আমি বেছি নকওঁ। গতিকে আপোনালোকক মই দেখুৱাইছো এয়া হল মোৰ ভিডিও সেটআপ আপোনালোকে নিশ্চয় চাই গম। গতিকে গাইজ আমাৰ আজি ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো আজিলৈকে ইমানতে ৰাখিছো আৰু নেক্সট ভিডিওত মই আপোনালোকক যিমান পাৰে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত আজিলৈ ইমানতে ৰাখিছো যদিহে মোৰ ভিডিওবিলাক আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু আজিলৈ ইমানতে ৰাখিছো বাই বাই।